তিনিখন দৰ্জা মানে ইয়াতে বন্ধ অৱস্থাত আছে মানে এইটো এতিয়ালৈকে খুলিব পৰা নাই ইয়াত পানী ধৰা যায় মানে পানীবিলাক নৰয় মানে ডাইৰেক্ট ভিতৰত সোমাই যায় সেইকাৰণে মানে সন্দেহ কৰা হৈছে মানে আমাৰ ভিতৰৰ যিটো ভেটি হয় এই ভেটিটো বৰ্তমান খনন কৰিব পৰা নাই লৰে কিবা অলপমান হেৰি কৰিলে লৰে বস্তুটো ভিতৰৰ পৰাই নিশ্চয় আমি এটা অনুমান কৰোঁ যে ভিতৰত কিবা নিশ্চয় হয়তো মূল্যৱান কিবা সম্পদ আমাৰ আছেই তুমি এটা ধুনীয়া লোকেশ্যনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ মানে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু লগতে ইণ্ট্ৰটো দি দিওঁ হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SJR ব্লগছ ফ্ৰেণ্ডছ আজি গৈ আছোঁ এটা ধুনীয়া মন্দিৰ যিটো হৈছে মদন কামদেৱ মন্দিৰ যিটো আমাৰ বাইহাটা চাৰিআলিৰ ওচৰতে আছে বাইহাটাৰ ওচৰত আছে তো আজি সেই মন্দিৰটো দৰ্শন কৰিব যাম বুলি ভাবিছোঁ বহুত দিনৰ পৰা শুনি আছোঁ বহুত লগৰবিলাকেও গৈছে কিন্তু মোৰ কোনোদিন যোৱা হোৱা নাছিল যদিও এনেকৈ অহা যোৱা কৰি থকা যায় কিন্তু সেই মন্দিৰটোত কোনোদিন যোৱা হোৱা নাছিল যিটো আমাৰ ঐতিহাসিক মন্দিৰ বুলি ক'ব পাৰি মদন কামদেৱ মন্দিৰটো ফাইনেলি আজি সেই মন্দিৰটোত গৈ আছোঁ মোৰ লগতে আপোনালোককো ধুনীয়াকৈ মদন কামদেৱ মন্দিৰটো অলপ দৰ্শন কৰাই আনিম তো চলো লেটছ গ' तो चलो गणपति बप्पा मोरिया बम बम भोले দিনৰ পৰা মানে মন্দিৰটোত যাম বুলি ভাবি আছিলোঁ কিন্তু টাইম মিলাব পৰা নাছিলোঁ তেনেকৈ যোৱা হোৱা নাছিল ইফালে তো ভাবিলোঁ আজি যিহেতু ছানডে আজি যিহেতু বন্ধ হৈ আছে তো ভাবিলোঁ এনেই থকাতকৈ যাই আহোঁ মন্দিৰটো দৰ্শন কৰি আহোঁ লগতে আৰু আপোনালোককো দেখাওঁ আৰু নৰ্থ গুৱাহাটীৰ এইখিনিতে এটা ধুনীয়া এটা বৌদ্ধ টেম্পুল আছে আহিম এদিন তাতো ধুনীয়াকৈ আৰু গুৱাহাটী সদায় কিমান দেখাই থাকিম তো আজি আহি পৰাৰ পৰা ৰাস্তাৰ মানে শৰাইঘাট ব্ৰিজ পাৰ হৈ ইটো পাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ তো সদায় আৰু কিমান গুৱাহাটীখনকে দেখাই থাকিম তো এতিয়া আমি গৈ আছোঁ বাইহাটা চাৰিআলি সেইটো চাইডে গৈ কিমান স্পীড ব্ৰেকাৰে ভাই এই স্পীড ব্ৰেকাৰবিলাক মানে দিয়াৰ ভালো বেয়াও মানে ৰাতি আহিলেতো অসুবিধাই মানে টুল প্লাজা আহি পালোঁ বাইহাটা চাৰিআলিৰ যিখন টুল প্লাজা ফাইনেলি বাইহাটা চাৰিআলি আহি পালোঁ তো ধুনীয়াকৈ এতিয়া সোমাই দিছোঁ আমি মদন কামদেৱ মন্দিৰ অভিমুখে ধুনীয়া এটা ৰাস্তা দি ধুনীয়াকৈ সোমাই আহি আছোঁ বেছি ভিৰ নাই গাঁৱলীয়া অলপ পৰিৱেশ ধুনীয়াকৈ আহি আছোঁ একদম ফাইনেলি আহি পাইছোঁ কিজানি তো এতিয়া ধুনীয়াকৈ পাহাৰত উঠাই দিছোঁ ধুনীয়াকৈ অলপ পাহাৰুৱা ৰাস্তা এতিয়া বহুত দূৰৰ ঠাইৰ পৰা মানে ইয়াতে মন্দিৰটো চাব আহে লগতে আৰু পিকনিক খোৱা হিচাপেও আহে এতিয়া ডিচেম্বৰ জানুৱাৰী আহিছেতো ইয়াতে পিকনিকো খাব মন্দিৰটো চাব পূজাও কৰিব ধুনীয়া ফাইনেলি এণ্ট্ৰি মাৰিলোঁ মদন কামদেৱ মন্দিৰ ফাইনেলি গাড়ীখন অলপ ধুনীয়াকৈ পাৰ্কিং কৰি ল'ম তো ফ্ৰেণ্ডছ ফাইনেলি আমি মদন কামদেৱ মন্দিৰ আহি পালোঁ এতিয়া এইফালে ধুনীয়াকৈ পাহাৰত উঠি গৈ আছোঁ ধুনীয়াকৈ যিহেতু মন্দিৰটো অলপ পাহাৰ এৰিয়াত অৱস্থিত তো আমি এতিয়া গৈ আছোঁ দুজনে আমি ইফালে মোৰ বন্ধু আছে দিগন্ত ধুনীয়াকৈ গৈ আছোঁ আৰু চিৰি আছে ধুনীয়াকৈ আৰু ইফালে মোৰ চুলিখিনি দেখুৱাইছে একদম অৱস্থা নাই আৰু হেলমেট পিন্ধিলে মানে চুলি ক'ত কি কেনেকৈ হৈ থাকে আৰু যিমান ভালকৈ চুলিখিনি বনাই লৈ আনিলেও কাম নাই হেলমেট পিন্ধিলে চব চেছ চলো চিৰি বগাই সে ফ্ৰেণ্ডছ এটা ধুনীয়া লোকেশ্যন বুজিছে ইয়াত থোক একাৰ নেপেলাব তো আমিতো নেপেলাও বাৰু উঠিছোঁ মেইন জেগাত লাগি আপোনালোকে সোমাই কি এইবিলাক ধুনীয়া একদম পৌৰাণিক একদম প্ৰাক ঐতিহাসিক যুগৰ এইবিলাক শিলা মূৰ্তি বিভিন্ন ধৰণে সোমাই আহিলোঁ আমি মদন কামদেৱ মন্দিৰত এই মদন কামদেৱ মন্দিৰটোৰ বিষয়ে আমাৰ যিজন খুৰা আছে এইফালে ইয়াৰে লোকেল খুৰা হয় খুৰাই অকণমান কৈ দিব মন্দিৰটোৰ বিষয়ে খুৰা নমস্কাৰ নমস্কাৰ তো মন্দিৰটোৰ নাম হ'ল মদন কামদেৱ হয় গতিকে এই মন্দিৰটো মদন নামেৰে নামাকৰণ কৰি দেৱগণেই বনাইছিল মানুহেই বনাইছিল চববিলাক লগলি এই মন্দিৰটোতে সেই যুগত আজি দ্বাদশ শতিকা বছৰ দ্বাদশ গতিকে ইয়াত কোনো
কোনে বনালে কি কৰে আজিলৈকে আমি কোনো এটা এখন শিলালিপি পোৱা নাই। মূল কথাটো হৈছে কি মন্দিৰটোৰ আমাৰ ভিতৰৰ যিটো ভেটি হয় এই ভেটিটো বৰ্তমান খনন কৰিব পৰা নাই। লৰে কিবা অলপমান হেৰি কৰিলে লৰে বস্তুৰ ভিতৰৰ পৰাই নিশ্চয় আমি এটা অনুমান কৰোঁ যে ভিতৰত কিবা নিশ্চয় হয়তো মূল্যৱান কিবা সম্পদ আমাৰ আছেই। হয় কাৰণ কি 3খন দুৱাৰ বন্ধ কৰি থোৱা এটা প্ৰমাণ আছে এতিয়া। গতিকে একচুৱেলি আমাৰ হিন্দু মন্দিৰবিলাকৰ হ'ল যে পূবে সেৱা কৰে, কিন্তু মন্দিৰটো আমি পশ্চিমে সেৱা কৰে। হয় আৰু সেই দিনত মানে তেতিয়া কি হ'ল আমাৰ ইয়াত হয়তো যিবিলাক মানুহ আছিল এই মন্দিৰটো ভাঙাৰ সময়ত এইটো ভাঙাৰ এটা ভয়ত ইয়াৰ পৰা পলাই গুচি গৈছিল মানুহবিলাক, যাই মন্দিৰটো 3খন দুৱাৰ বন্ধ কৰি থৈ গুচি গৈছিল। নিশ্চয় কিবা ভিতৰত এটা মূল্যৱান সম্পদ থকা বুলি পেলাই এটা অনুমান হয়। শিৱৰ আন এটা নাম মদন। মদন কামদেৱ এজন দেৱতা। দেৱতা যেতিয়া কামদেৱে শিৱই যেতিয়া ইয়াত তপ কৰি আছিল সেই যুগত স্বৰ্গত বিচাৰ লাগিল শিৱ ক'ত। হয় গতিকে শিৱক বিচাৰি 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 ইয়াতে পালেহি। হয় পাই তেতিয়া আৰু এতিয়া শিৱৰ তপ কোনে ভংগ কৰে, যে দেৱগণৰ ভিতৰত এটা মানে আলোড়নৰ সৃষ্টি হ'ল। হয় গতিকে তেওঁলোকৰ ভিতৰত আছিল কামদেৱ। তেওঁ ক'লে কি যে মই কামবান মাৰি হওক যেনেকৈ মইতো হেৰি শিৱৰ তপ ভংগ কৰিম। এই বুলি শিৱৰ তপ ভংগ কৰাত যেতিয়া শিৱই চকু মিলি চালে তেওঁ দিব্য চকুৰ হয় কামদেৱৰ 3 নম্বৰ চকুটো সেই দৃষ্টি যেতিয়া পৰি গ'ল তেতিয়া তাত ভস্ম হৈ গ'ল কামদেৱ। যেতিয়া ভস্ম হৈ গ'ল তেওঁৰ পত্নী ৰুটিটো হাহাকাৰ লগাই দিলে নহয়, মোৰ স্তুতি গতিকে মোৰ স্বামী কেনেকৈ মৰিব পাৰে বুজিয়াই দিয়ক। এনেকৈ আৰু শিৱৰ লগত তপ জপ কৰি এনেকৈ ৰুটি কৰিলে কি শিৱক মানে দিলে মুক্তি দিলে আৰু কামদেৱক মানে জীয়াই দিলে। কিন্তু জীয়াই দিয়াৰ পিছত কি হ'ল ক'লা তেওঁৰ আচল মূৰ্তিটো নাই। এতিয়া ৰুটি ক'লে যে প্ৰভু মোৰ স্বামীটো এনেকুৱা ৰূপ নহয়, মোৰ আচল ৰূপ দিয়ক। তেতিয়া শিৱই কামাখ্যাক স্তুতি কৰাৰ কথা ক'লে। ইয়াতে কামাখ্যাৰো কিবা এটা চিহ্ন আছে ইয়াতে। আৰু এই ৰুটিয়েই কামাখ্যাক ইয়াতে মানে স্তুতি কৰি এই জেগাতে কামাখ্যা মন্দিৰত নহয় ইয়াতে আৰু স্তুতি কৰি তেতিয়া কামদেৱৰ পুনৰ সেই আগৰ ৰূপটো দিছিল। যেতিয়া দিলে সেই দেৱগণে আনন্দত মতলীয়া হৈ ৰুটি মতলীয়া হৈ গোটেইবিলাকে সেই মতলীয়া হৈ তেওঁলোকে কৰিলে কি ইয়াত মানে ৰাইজৰ কাৰণে মানুহৰ কাৰণে এই মদন কামদেৱ নামৰ এই মূৰ্তিটো প্ৰতিস্থাপন কৰিছিল। গতিকে সেই তেতিয়াৰ পৰা আজিলৈকে এই দ্বাদশ শতিকাৰ পৰা এতিয়ালৈকে চলি আছে। ধন্যবাদ ধন্যবাদ নমস্কাৰ। হয় ফ্ৰেণ্ডছ, আপোনালোকে দেখিব পালে ইয়াৰ যিজন লোকেল মানে খুৰা হয়, এই মন্দিৰৰ কমিটিতে থকা যিজন খুৰা হয় সেই খুৰাজনে ধুনীয়াকৈ এই মন্দিৰটোৰ বিষয়ে এই মন্দিৰটো কেনেকৈ সৃষ্টি হ'ল গোটেইখিনি ধুনীয়াকৈ আমাক জনাই দিলে। শুনিব পোৱা মতে এইটো দ্বাদশ শতিকাৰে হয়। মানে আমাৰ হিন্দু ধৰ্মৰ মতে মানে আমাৰ যিবিলাক সাধাৰণতে মন্দিৰ হয় সেইবিলাক পূবমুৱা হৈ থাকে, মানে পূবমুখে সেনেকৈ হৈ থাকে চববিলাক মন্দিৰ। কিন্তু এই মন্দিৰটো মানে পশ্চিম দিশে আছে, পশ্চিমমুৱা হৈ আছে। তো ফ্ৰেণ্ডছ ধুনীয়াকৈ আমি মদন কামদেৱ মন্দিৰটো দৰ্শন কৰিলোঁ ধুনীয়াকৈ। যিটো আমাৰ বাইহাটা চাৰিআলিৰ পৰা অলপ সোমাই আহি এনেকৈ অলপ ভিতৰত যিটো পাহাৰত অৱস্থিত, যিটো আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত আছে। তো আমি ধুনীয়াকৈ এই মন্দিৰটো ধুনীয়াকৈ দৰ্শন কৰিলোঁ আৰু আপোনালোককো দেখালোঁ ধুনীয়াকৈ। ইয়াত ভাঙা মানে বহুত শিলা মূৰ্তি আছে, যিহেতু ইয়াত বহুত পুৰণা। সেইবিলাক কি কাৰণত সেইবিলাক ভাঙি টুকুৰা টুকুৰি হৈছে সেইবিলাক আমি বিশেষ গম নাপালোঁ। তো শুনিব পোৱা মতে বাৰু মানুহেতো বহুত বেছি বেলেগ বেলেগ টাইপৰ ধাৰণা কৰে। তো কেনে লাগিলে আহি মজা। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কেনেকুৱা পালে আপোনাৰ মতামত ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, জয় আই অসম, বাই বাই। বাই বাই। বাই বাই।